তো এজন ব্যক্তিয়ে এজন সৈনিকে দেশৰ বাবে কিমান কৰিব পাৰে, এজন সৈনিকে দেশৰ বাবে কিমান আত্মবলিদান দিব পাৰে। তো আজি আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ, যিজন ব্যক্তিৰ নাম হৈছে মাননীয় শ্ৰীযুত দধিৰাম নাথ। তেওঁ বৰ্তমান জীৱিত অৱস্থাত আছে। তেওঁ 1962 চনৰ চীনা যুদ্ধত চীনাৰ সৈতে যুদ্ধ কৰি তেওঁ আঘাতপ্ৰাপ্ত হৈছিলে। তেওঁ ভৰিত গুলি লাগিছিলে আৰু বম ব্লাষ্টৰ কাৰণে তেওঁ কাণেৰে কমকৈ শুনা হৈছিলে। আৰু তেওঁ তাৰ উপৰিও চীনাৰ হাতত তেওঁ 3 মাহ জীৱনকাল তেওঁ বন্দী হৈ আছিলে আৰু ভাৰত চৰকাৰৰ অনুৰোধত তেওঁ সেই বন্দীত্বৰ পৰা মুক্তি হৈছিলে। তো আমি তেনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ লৈ যাব ওলাইছোঁ। তেওঁ কেনেকুৱা অৱস্থাত আছে, তেওঁ সেই সময়ৰ যুদ্ধ অভিজ্ঞতা কি আছিলে, সেই সময়ত কি হৈছিলে, সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। তো বলকচোন আমি তেওঁৰ ওচৰলৈ যাওঁ। তো আমি আহি আছোঁ মাননীয় শ্ৰী দধিৰাম নাথৰ ঘৰলৈ। এইফালে লগত আছে বিদ্যুৎ আৰু এইফালে আছে বাস্তৱ। বিদ্যুতৰ অন্যতম নাম হৈছে জংগী। তো পথাৰৰ মাজে মাজে আহিছোঁ। তেওঁ ঘৰ মানে মেইন ৰাস্তাৰ পৰা বহুত সোমাব লাগে। তো সেইকাৰণে আহি আছোঁ এই পথাৰৰ মাজে মাজে ৰাস্তা আলিয়ে। তো আপোনালোকক দেখুৱাব চেষ্টা কৰিম তেওঁৰ ঘৰটো, তেওঁৰ জীৱনী বিষয়ে, তেওঁৰ অভিজ্ঞতা, যে চাইনা যুদ্ধত কি অভিজ্ঞতা লাভ কৰিছিল, তেওঁ বন্দিত জীৱন কেনেকৈ কটাইছিলে চাইনাত, সেই বিষয়ে আপোনালোকক জনাব বিচাৰিম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব, সম্পূৰ্ণকৈ চাই থাকিব। লাইক কমেণ্ট শেষত তেওঁলোকৰ ঘৰ পালোহি। পথাৰৰ মাজে মাজে এইটো এটা ধুনীয়া ফিচাৰী আছে, মাছ মীন পালন কৰিছে আৰু বঢ়িয়া ফিচাৰী, একদম বঢ়িয়া ঠাইত বঢ়িয়া ফিচাৰী। হৈছে সেইজন ব্যক্তি, যিজন ব্যক্তিৰ নাম হৈছে মাননীয় শ্ৰী দধিৰাম নাথ। এজন সৈনিক হয়, প্ৰাক্তন সৈনিক, যিয়ে চাইনাৰ লগত যুদ্ধ কৰি 1962 চনত 20 অক্টোবৰ তাৰিখে মানে চাইনাৰ বন্দিত্বৰ জীৱন আৰম্ভ হৈছিলে, তেওঁ বন্দিত্ব জীৱন। আৰু সেই বন্দিত্ব জীৱন 2 জানুৱাৰীত শেষ হৈছিলে। আৰু এই 2 জানুৱাৰীত ভাৰতৰ অনুৰোধত চাইনাই তেওঁলোকক এৰি দিয়ে, তেওঁলোকৰ যিমান প্লাটুন আছিলে তেওঁলোকক এৰি দিয়ে আৰু তেওঁ বন্দিত্ব জীৱন মানে শেষ হৈছিলে সেই সময়ত। আৰু এইজন ব্যক্তি মানে বৰ্তমান সময়ত ইমান অৱস্থা ঠিক নহয়, তেওঁৰ শৰীৰৰ অৱস্থা ইমান ঠিক নহয়। তেওঁ যেতিয়া সেই সময়ত বম ব্লাষ্টত আঘাতপ্ৰাপ্ত হৈছিলে, তাৰ কাৰণে তেওঁ কাণে কমকৈ শুনা হৈছিলে। তাৰোপৰি আপোনালোকক তেওঁৰ শৰীৰৰ অৱস্থা সেই সময়ত কেনেকুৱা হৈছিলে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো তেওঁ ভৰিত চাওক, বোলে ভৰিখন দিয়কচোন। এইখন হৈছে সেইখন ভৰি, যিখন ভৰিত তেওঁ ইয়াত গুলি লাগিছিলে, ইয়াত এটা গুলি লাগিছিলে আৰু ইয়াত লাগিছে, এয়া বম ব্লাষ্ট হৈছিলে। বম ব্লাষ্ট হওঁতে তেওঁ হাড় ফাটি গৈছিলে, যাৰ কাৰণে তেওঁ অলপ খোজকঢ়াত সেই সময়ত প্ৰব্লেম হৈছিলে। আৰু হাততো গুলি লাগিছিলে, এয়া তেওঁ হাতত গুলি লাগিছিলে। এইফালে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ যে এইফালে তেওঁ গুলি ওলাই গৈছিলে, এইফালেদি অপাৰেশ্যন হৈছিলে আৰু গোটেই তেওঁ আঘাতপ্ৰাপ্ত হৈছিলে। আচলমতে সেই সময়ত তেওঁ মানে ভাৰত চৰকাৰৰ পৰা পৰমবীৰ চক্ৰ পাব লাগিছিলে, যিহেতু তেওঁ আঘাতপ্ৰাপ্ত হৈছিলে সেই যুদ্ধত চীনাৰ সৈতে কেইবাজনো চীনাক তেওঁ মানে মাৰি তেওঁ বন্দিত্ব জীৱন কটাব লগা হৈছিল। আৰু সেইজনে হৈছে এজন ব্যক্তি, যিজন ব্যক্তিয়ে আপোনালোকৰ কাৰণে, আমাৰ কাৰণে, দেশৰ কাৰণে তেওঁলোকে বৰ্ডাৰত তেওঁলোকে নিজৰ কৰ্তব্যত থাকি তেওঁলোকে নিজে সাৰে থাকি আমাক ৰাতি শুবলৈ ভালদৰে দিছিলে। সেইজনে ব্যক্তি যিয়ে চীনা যুদ্ধত চাইনাৰ হাতত মানে বন্দিত্ব জীৱন কটাব লগা হৈছিলে। 1962 চনৰ 20 অক্টোবৰ শেষৰাতি 20 অক্টোবৰত মই হৈছোঁ, ঘাইল হৈ গ'লোঁ। ৰাতি ফায়াৰ কৰিলে, এটেক কৰিলে আমাৰ ওপৰত। যেতিয়া আমাৰ ওপৰত এটেক কৰিলে আমি সাৱধান নাছিলোঁ। চীনৰ বিষয়ে চীনে আমাক এটেক কৰিব বা যুদ্ধ কৰিব আমাৰ লগত, আমাক চীনে খেদিব, এই বিষয়ে আমি নাজানো। এনেকৈ অসাৱধান থাকোঁতেই সিহঁতে আমাৰ ওপৰত ফায়াৰিং কৰিলে, বম্বিং কৰি আমাক তাত ঘাইল কৰিলে। যেতিয়া ঘাইল হ'লোঁ, আমি কি কৰিম, কোনফালে যাব নোৱাৰাত সিহঁতে আমাক বন্দী কৰি তাৰ পৰা লৈ গ'ল চীনলৈ।
লৈ গৈ সিহঁতে তেতিয়া আমি ঘাই দিলে এতিয়া ভৰিত এইবিলাকত হেৰি লাগিছে বম গুলি লাগিল আমি চলিব নোৱাৰোঁ বুলি গ'ল সিহঁতে উঠাই লৈ গ'ল মৰা মানুহৰ নিচিনা চাঙি ভৰাই ষ্টেচত ভৰাই লৈ উঠাই লৈ গ'লগৈ চীনলৈ সিহঁতে এটা কি যে দেখুৱালে আমি নাজানো যে আমি ভাৰতৰ সৈনিকৰ ওপৰত কি এটা ব্যৱহাৰ কৰিছোঁ ইমান ঘাই হৈ থকা মানুহক বম লাগি চলিব নোৱাৰা মানুহক আধা মৰা মানুহক আমি উঠাই লৈ আহিছোঁ চাঙত ভৰাই হেৰিত ভৰাই পেলাই ষ্টেচত ভৰাই পাহাৰে উঠাই আনি পিছত হিমালয় পাহাৰৰ ওপৰৰ পৰা নমাই সিহঁত তেতিয়া গাড়ী আহিছে সিফালৰ পৰা চীনৰ গাড়ী আহে গাড়ীত ভৰাই সিফাললৈ লৈ গ'ল সিহঁতৰ ছাইডলৈ সিহঁতে ডিগাইড অফ টিবেট চাইনা বুলি পেলাই জেগা আছিলে এইটো আগত আছিল দলিলামা টিবেটত কিন্তু টিবেটত দলিলামাক তাৰ পৰা আঁতৰাই দি আগতেই পলাই গ'ল দলিলামা পলাই ভাৰতত সোমাই গ'ল ভাৰতে জেগা দিলে দলিলামাক ৰাজস্থানত ভাৰতে দলিলামাক দিলে সেই জেগাটোত সিহঁতৰ কেম্প আছিল সেই কেম্পত হস্পিটেল তাত ৰাখি দিলে যেতিয়া তাত ৰাখি আমাক ট্ৰিটমেণ্ট কৰে তাত ট্ৰিটমেণ্ট কৰি 20 অক্টোবৰৰ পৰা লৈ 3 জানুৱাৰীলৈ 2 জানুৱাৰীলৈ তাত ৰাখি তাৰ পৰা আমাৰ অৰ্ডাৰ হয় যে আমাক এৰি দিব লাগে ভাৰতৰ যিমানখিনি সৈনিক আছিল সিহঁতে এটেক কৰি বন্ধ কৰি ৰাখিছিলে সেইবিলাক চব ঘূৰাই লৈ যাব লাগে ঘূৰাই দিব লাগে তেতিয়া আমাক তাৰ পৰা সিহঁতে গাড়ীত আনি ভাৰতৰ অৰুণাচলৰ বোমডিলাত আমাৰ ভাৰতৰ অফিচত চাৰ্জ দিলে কৰ্ণেল আলৱালী আছিলে কৰ্ণেল আলৱালী হেণ্ডিং কৰি পঠাই দিলে আমি তেতিয়া তাৰ পৰা আমাক আনি তেজপুৰ পোৱালি তেজপুৰ চালনীবাৰীৰ পৰা খালনি ফিল্ড এয়াৰফিল্ডৰ পৰা দিল্লীলৈ লৈ গ'ল যিমানবোৰ হেৰি আছিলে বন্দীবিলাকক লৈ গ'ল 103জন আমি গৈছোঁ সেইখনত প্লেনত 3 জানুৱাৰীত গৈ দিল্লী পালোঁ দিল্লী পালামাহাইদাৰ তাত নমাই দি তাৰ পৰা আমাক দিল্লী হস্পিটেলত জইন কৰিলে আৰু তাত ট্ৰিটমেণ্ট কৰি যেতিয়া ভাল হ'ল আমাক পুনৰ আকৌ নিজৰ আগত য'ত বেটেলিয়ান আছিল তাত পঠাই দিলে এওঁৰ প্ৰকৃত ঘৰ হৈছে চৰাইবাহী মাইঙিয়াত ইয়াত তেওঁ ফাৰ্ম হাউচত থাকে য'ত মৎস্য পালন কৰে আৰু লগতে হাঁহো পালন কৰে এই ব্যক্তিজনে হৈছে সেইজন ব্যক্তি দেশপ্ৰেমী যিয়ে চীনৰ সৈতে যুদ্ধ কৰি বম ব্লাষ্টত আঘাতপ্ৰাপ্ত হৈ তেওঁ নিজৰ শ্ৰৱণ শক্তি হৈছিল লগতে ভৰিটো আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁ চীন দেশত 3 মাহ বন্দীত্ব জীৱন কটাইছিল এই দেশপ্ৰেমীজনলৈ শতকোটি প্ৰণাম